বৰ্তমান সময়ত HSLC আৰু HS এক্সাম যেটো পোষ্টপোন কৰি দিয়া হৈছে কিন্তু বৰ্তমান পৰিস্থিতিত জানো এক্সাম অফলাইন পাতিব পৰা অৱস্থাত আছে অফলাইন পাতিব পৰা অৱস্থাত হ'ব যদিহে কৰোনা যেটো পৰিস্থিতি হৈ আছে যদি কমে কিন্তু কমাৰ কোনো সম্ভাৱনা নাই বৰ্তমান সময়ত তাৰ প্ৰতি লক্ষ্য ৰাখি নিশ্চয় সেৱা কৰ্তৃপক্ষই বা হায়াৰ সেকেন্ডাৰী কাউন্সিলে সিদ্ধান্ত ল'ব পাৰে যে অনলাইন পটা যেটো গুৱাহাটী ইউনিভাৰ্চিটি অনলাইন পাতিব তেওঁলোকে জুন মাহত তো আমাৰো অনলাইন হ'ব পাৰে পৰীক্ষাসমূহ তো অনলাইন হলে বহুখিনি অসুবিধা হয় বহুতো ল'ৰা ছোৱালীৰ অসুবিধা আছে কিন্তু অনলাইন পাতিব চাগে কাৰণ বৰ্তমান সময়ত অফলাইন পতাৰ কোনো পৰিস্থিতিয়ে নাই কেনেকৈ পাতিব প্ৰত্যেক দিনাখনে হাজাৰ হাজাৰ কৰোনা এক্টিভ কেছ ওলাই আছে প্ৰত্যেকখন ডিস্ট্ৰিক্টত পৰীক্ষা অনলাইন হ'ব লাগে নে নালাগে হেতুটো আপোনালোকে কমেন্ট যোগে জনাবচোন আৰু বহুতো ইউটিউব চেনেলত তোমালোকে দেখিবলৈ পাবা যে পৰীক্ষা অনলাইন হ'ব বুলি তেওঁলোকে বিভিন্ন ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিছে আসল তেওঁলোকক মই বেয়া পোৱা নাই কাৰণ তেওঁলোকক সেই কৰিছে যেটো বৰ্তমান পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি তেওঁলোকে ভিডিঅ'সমূহ বনাইছে যে হ'ব পাৰে কিন্তু হোৱাৰ চান্স বেছি আছে কাৰণ বৰ্তমান পৰিস্থিতি যেনেকুৱা যেটো অনলাইন পটাৰ বাহিৰে বেলেগ একো পৰিকল্পনা নাই তেওঁলোকৰ হাতত মই ভাবো কাৰণ বৰ্তমান সময়টো এনেকুৱা